Hello friends, আজি বহু দিনৰ মূৰত আকৌ এবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি হৈছে নৱেম্বৰ মাহৰ ২৭ তাৰিখ দেওবাৰ আৰু এয়া আমি এতিয়া হাইৱেৰ ওপৰত আৰু মই এতিয়া গৈ আছোঁ বিয়া এখন খাবলৈ, গতিকে আপোনালোকক বিয়াখন দেখাম কেনেকুৱা কি হয়। তাৰপিছতে আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বহি লৈছোঁ ৰ'ব পাইছে, গতিকে এইফালৰডাল ওলাই নাথাকিলে বেবী হ'ব দিয়া হ'ব দিয়া এইটোহে হ'ব মই ইয়াতে দি দিছোঁ কৰিটো গতিকে আহি আছোঁ এতিয়া আমি PTC পাৰ হ'লোঁ, দেৰগাঁও পাৰ হ'লোঁ, এইফালেদি দেৰগাঁৱৰ পৰা আহিছোঁ আমি আৰু এতিয়া পাৰ হৈ মানে ঘৰৰ পৰা আহি আছোঁ আমি এতিয়া পাৰ হৈ কালি আমি এতিয়া আহি আছোঁ যোৰহাটতে বিয়া আছে। দলংখন আৰু এই দলংখন পাৰ হোৱাৰ লগে লগে আমি এতিয়া সোমাইছোঁহি যোৰহাট ডিষ্ট্ৰিক্টত। এই দলংখনৰ নামটো কি আছিলে ন বেবী? এই দলংখনৰ নামটো কি আছিলে? কাকডোঙা। গতিকে এই কাকডোঙা নদীখনেই আমাৰ যোৰহাট আৰু গোলাঘাটৰ মাজত মানে সম্বন্ধ স্থাপন কৰিছে, তেওঁৰ মানে বাউণ্ডেৰী হয়। গতিকে আমি এতিয়া যোৰহাট ডিষ্ট্ৰিক্টত সোমালোঁ হয় নাই? গতিকে আমি যোৰহাট ডিষ্ট্ৰিক্টত সোমালোঁ। আমি আহি আছোঁ বাইকত আৰু বাইকত যিহেতু নিজৰ ছেফটি মেণ্ডেটৰী, সেইবাবে হেলমেট লগাই আহিছোঁ। গতিকে সেয়া আমি গৈ আছোঁ thousand years later. গতিকে ফাইনেলি আমি আহি পালোঁ। এইফালে আছে পেণ্ডেলটো, বিয়াখন আছে কেন্দ্ৰগুৰি, যোৰহাট কেন্দ্ৰগুৰি। গতিকে আমি এতিয়া সোমাই যাম আৰু এই যে প্ৰিয়া ভৱন আছে, তাৰ ফ্ৰণ্টতে হয় বিয়াখন। গতিকে ফ্ৰেণ্ডছ এতিয়া আহি পালোঁহি আৰু এয়া হৈছে গেট আৰু গেটেদি আমি এতিয়া সোমাই যাম। আপোনালোকে চাই থাকক, এইফালে আছে, এইখন হৈছে গেট, বৰ ধুনীয়াকৈ সজাইছে, একেবাৰে চকুৰোৱা আৰু ইয়াতে লাইটনিং দি দিছে, ওপৰৰ ফালেও লাইটনিং, ছাইডতো লাইটনিং। আপোনালোকে চাই যাওকচোন, মই গোটেই বিয়াখনকে কভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু এয়া হৈছে গণেশ বাবা। গতিকে গোটেই বিয়াখনে আপোনালোকে চাই যাওক ধুনীয়াকৈ। ফ্ৰেণ্ডছ, আপোনালোকৰ কথা নাজানো, কিন্তু মই ফাৰ্ষ্ট টাইম ইমান ডাঙৰ বিয়াত, ইমান হেভি বিয়াত আহিছোঁ দেই। এইটো পেণ্ডেলটোতেই বহুতে খৰচা হৈছে আৰু মানে ৩-৪ লাখৰ তলত নহ'বই। আপোনালোকেও ইয়াৰ পৰা আইডিয়া কপি কৰিব পাৰিব।
এবাৰ ফ্ৰেণ্ডছ আপোনালোকক দেখাইছোঁ খানা গতিকে খানাত আছিলে পানী পুৰি চাওমিন আদিকে ধৰি বহুতোখিনি খাদ্য গতিকে আপোনালোকক দেখাই গৈছোঁ আপোনালোকে চাই যাওকচোন আৰু পানী পুৰি দেখি কাৰ কাৰ মুখত পানী আহে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এয়া আছিল মেইন কোৰ্চ আৰু মেইন কোৰ্চত আছিলে লেগ পিচ মটন চিকেন আকৌ চালাডৰ পৰা আদি কৰি মিঠাইকে আদি কৰি পোলাও গতিকে ইয়াতে দেখিছে আপোনালোকে আৰু ইয়াতে এই খোৱা জেগাডোখৰ বহুতেই ধুনীয়াকৈ সজাইছে আপোনালোকে চাই যাওকচোন বাৰু গতিকে এয়া আমি এতিয়া খালোঁ খাই বৈ হ'ল আৰু ইয়াতে আপোনালোকে অকণমান ডেক'ৰেশ্যনটো আৰু অকণমান দেখাই দিছোঁ আপোনালোকে চাওকচোন আৰু লগতে ফ্ৰেণ্ডছ কোনে কয় আকৌ ছোৱালীয়ে পানী পুৰি খাই বুলি দেখিছেনে ফুচকা লাষ্ট আকৌ একাপ মই কফি খাই লৈছোঁ মটকা কফি আৰু বিয়াখন ইমানেই ধুনীয়া হৈছে মানে চকু যোনফালেই গৈছে সেইফালেই মানে ধুনীয়া আৰু চকীৰ পৰা আদি কৰি ডেক'ৰেশ্যনৰ পৰা আদি কৰি বহুত ধুনীয়া আপোনালোকৰো যদি কাৰোবাৰ হ'বলগীয়া বিয়া আছে ইয়াৰ পৰা আপোনালোকে আইডিয়াটো কপি কৰিব পাৰিব বা এনেধৰণৰ মণ্ডপ সজাব পাৰিব ফ্ৰেণ্ডছ এতিয়া দেখাইছোঁ আমাৰ কইনাজনী আৰু এইজনীয়ে হৈছে কইনা আৰু কইনালৈ আমাৰ ফালৰ পৰাও থাকিল বহুত বহুত শুভেচ্ছা গতিকে এয়া ফাইনেল মটকা চাই এতিয়া আমি আৰু ওলাই যাওঁ গতিকে বিয়াখন কেনেকুৱা পালে লগতে ব্লগটো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল পালে ব্লগটো তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বাই বাই